Hello everyone, welcome back to my channel. মোৰ চেনেল অনন্যা কাকতি ব্লগলৈ আপোনালোক সকলোকে মই অনন্যাই স্বাগতম জনাইছো আৰু আজি এই ব্লগটো মই কৰিছো 31 ডিসেম্বৰৰ উপলক্ষে মানে বছৰটোৰ শেষৰটো দিন হিচাপে আৰু বছৰটো শেষৰটো দিন বুলিলে আমি সকলোৱে কৰবাত নহয় কৰবাত একেলগে এখাস খাওঁ ফূৰ্তি কৰো অকমান বছৰটোক বিদায় দিওঁ ঠিক তেনেদৰে আজি আমিও আমাৰ ওচৰতে থকা বৌহতৰ ঘৰত একেলগে এখাস খাম বুলি ভাবিছো আৰু সেই কাৰণে এটা ব্লগ বনাইছো আপোনালোকক অকমান দেখুৱাম যে আমিনো কেনেকৈ বছৰটোক অৰ্থাৎ 2022 চনটোক বিদায় দিছো তাকে অকমান ভিডিও আকাৰেৰে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম গতিকে আশা কৰিছো আপোনালোকে ব্লগটো শেষলৈকে চাব বুলি মই আহি আছো বৌহতৰ ঘৰলৈ বুলি আৰু এতিয়া সময় হৈছে 6:15 আহি আছো হা ফসকলি ৰবা দে কি কৈছা থ্যাংক ইউ লিপস্টিক লৈ আহিছে যে হেৰি অৱস্থা এয়া আমি পাই গলো হি শাক-পাচলি বিলাহী ফুলকবি বন্ধাকবি মিক্সা সব আছে হেল্প কৰি দিছো সবকে কৈ দিয়া মই এটা সবকে হেল্প কৰি দিছো ফুলকি কৈতা আইতা বুলি কৈ দিয়া আকৌ আইতা আমি জুত খুৱাইছো আইতা তুমি কি কৈতা জুত খুৱাইছে আমি জুত খাম দেই মই ৰুক কৰি আকৌ পিছত লগ পাম কৈ দিয়া লেপটপ